নমস্কাৰ মই বিকাশ ওয়েলকাম টু মাই চেনেল দা মিচিং চেপ্টাৰ আজি কথা পাতিবৰ বাবে ওলাইছো জব ভাৰ্চেছ বিজনেছৰ ওপৰত জবটো আপোনাৰ ষ্টাৰ্টিংটো ইজি হয় কিন্তু বিজনেছ ষ্টাৰ্টিং আপোনাৰ ইজি কেতিয়াও নহয় জবটো আপোনাৰ লিমিটেড ইনকাম হে হয় ধৰি লওক আপোনাৰ স্যালাৰি এটা ব্ৰেকেট ৰেঞ্জৰ ভিতৰত থাকে বিজনেছত কিন্তু আপুনি ইনকাম আনলিমিটেড হ'ব পাৰে ওয়াৰ্ল্ডৰ 95% মানুহে জব কৰে আৰু 5% মানুহে বিজনেছমেন হয় কিন্তু এই 95% মানুহৰ হাতত ওয়াৰ্ল্ডৰ মাত্ৰ 5% প্ৰপাৰ্টি আছে যেটো এটা এক সাৰ্ভেৰ দ্বাৰা গম পোৱা গৈছে আৰু এই 5% বিজনেছমেন মানুহৰ হাতত ওয়াৰ্ল্ডৰ প্ৰায় 95% এই প্ৰপাৰ্টি আছে কাৰণ বিজনেছত ইনকামটো আনলিমিটেড হ'ব পাৰে জবত আপুনি সদায় বেলেগৰ অৰ্ডাৰ ফলো কৰি কাম কৰিব লাগিব ধৰি লওক আপোনাৰ বছৰ অৰ্ডাৰ আপোনাৰ মালিকৰ অৰ্ডাৰ বা তেখেতৰ ওপৰত যিজন থাকে এমডিৰ অৰ্ডাৰ তেনেকুৱা কিন্তু বিজনেছত সদায় নিজৰ মতে কাম কৰিব পাৰি বেলেগৰ অৰ্ডাৰ ফলো কৰিবলগীয়া নহয় কাৰণ এটোটো আপোনাৰ নিজৰ বিজনেছ আমাৰ ফ্যামিলি আৰু আমাৰ সোসাইটিত সদায় কোৱা হয় যে জব ইজ বেটাৰ তো হেতু কাৰণে আমাৰ মাইন্ডসেটটো এনেকুৱা হৈ যায় যে আমি জবটোই ভাল বুলি ভাবো আৰু সেই কাৰণে জবৰ কাৰণে ট্ৰাই কৰি থাকো কিন্তু আপুনি ধনী দেশবোৰলৈ মন কৰিব তাৰ বেছিভাগ মানুহ বিজনেছৰ সৈতে জড়িত আৰু সেইভাবে সেই তেনে দেশবিলাক ধনী হয় কাৰণ বিজনেছমেনতে সদায় জব কৰা মানুহতকৈ ট্যাক্স বেছি পে কৰে তো ইয়াৰ দ্বাৰা আমি গম পালো যে বিজনেছ ইজ বেটাৰ দেন জব আৰু সেইকাৰণে বিজনেছ